প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি মোৰ এই চেনেলত নতুন আহিছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি আপুনি এই ভিডিঅ'টো এটা লাইক কৰি দিব। আজিৰ ভিডিঅ'টো হৈছে কি, আপোনালোকৰ যে জিমেইল আইডি আছে, এই জিমেইল আইডিৰ পাছৱৰ্ড বহুতে পাহৰি গৈছে। কেনেকৈ আপোনাৰ সেই পাছৱৰ্ড পাব, আৰু সেই পাছৱৰ্ডটো যদি নাপায় আপুনি কেনেকৈ চেঞ্জ কৰিব পাৰিব, সেই বিষয়ে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শিকাম। এতিয়া আহক, আপোনালোকে আপোনাৰ যিটো মোবাইলৰ যিটো জিমেইল ব্যৱহাৰ কৰি আছে, সেই জিমেইলৰ পাছৱৰ্ডটো আপুনি নতুন পাছৱৰ্ড কেনেকৈ বনাব, আৰু পুৰণা পাছৱৰ্ড যদি আপুনি পাহৰি গৈছে, নালাগে, আপুনি চেঞ্জ কৰি দিলে আপোনাৰ নতুন পাছৱৰ্ড এটা হৈ যাব। তো কেনেকৈ পাছৱৰ্ডটো বনাব, তাৰ কাৰণে আপোনাৰ মোবাইলটো আপোনাৰ হাতত উঠাই লওক, আৰু মই যি ধৰণে দেখাই গৈ আছোঁ সেই ধৰণে আপুনি টাইপ কৰি যাব। আশা কৰিছোঁ আপোনালোকেও নিজৰ পাছৱৰ্ডটো চেঞ্জ কৰিব। কিয় চেঞ্জ কৰিব কৈ আছোঁ, মই কিছুদিন আগত এটা নিউজত পাইছোঁ যে বহুতো পাছৱৰ্ড আপোনাৰ লিক হৈছে। জিমেইলৰ প্ৰায় 1600 কোটি একাউণ্টৰ পাছৱৰ্ড আপোনাৰ লিক হৈছে বুলি আমি নিউজত পাইছোঁ। যে এইটো লিক হোৱা মানে কি, পাছৱৰ্ড যদি লিক হৈ যায় আপোনাৰ ইয়াত জিমেইলটো শেষ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপুনি এতিয়া চেঞ্জ কৰি দিয়ক, আৰু চেঞ্জ যদি আপুনি নকৰে তেন্তে আপুনি চেঞ্জ কৰা ছিষ্টেমটো আপুনি কমচে কম শিকি থওক। তাৰ কাৰণে আপোনাৰ মোবাইলত প্ৰথমে আপোনাৰ মোবাইলত জিমেইল যিটো একাউণ্ট আছে, সেই জিমেইল একাউণ্টত মই দেখাই গৈ আছোঁ। ঠিক তেনেদৰে আপুনি এইখন জিমেইল হয়, এই জিমেইলত এটা টেপ কৰিব। আপুনি কেনেকৈ পাছৱৰ্ডটো চেঞ্জ কৰিব সেইটো ইয়াতে পাই যাব। এনেকুৱা টেপ কৰাৰ পিছত চাওক, আপোনাৰ ইয়াত ওপৰত চাওক এটা আইকন আহিব, জিমেইলৰ আইকন আহিব। ইয়াত আপোনাৰ নামৰ প্ৰথম আখৰটো থাকিব, এই নামৰ প্ৰথম আখৰটো আপুনি এটা টেপ দিব। টেপ দিয়াৰ পিছত আপুনি প্ৰথমে চাওক, ইয়াত আপোনাৰ যিটো নাম আছিল সেই নামটো ইয়াত শ্ব' কৰিব, আৰু আপোনাৰ যিটো জিমেইল আছে এই জিমেইলটো চাওক ওপৰত শ্ব' কৰিছে। আপোনাৰ যিটো জিমেইল হয়, বহুতে হয়তো মই ইয়াত অলপ কথা কৈ দি আছোঁ যে জিমেইলটো বহুতে বুজি পায়, বহুতে জিমেইলৰ বিষয়ে একো নাজানে। জিমেইলৰ বিষয়ে মই একদম কম সময়ত কৈ আছোঁ। জিমেইল হৈছে আপোনাৰ ঠিক আপোনাৰ এটা ঘৰৰ দৰে, আপোনাৰ ঘৰৰ ভিতৰত যেনেকৈ আপোনাৰ ঘৰৰ তলা মৰা আহে দৰ্জা মাৰি, সেই তলা মৰাৰ সময়ত যিটো চাবি আপোনাৰ লগত থাকে, সেই চাবিটো যদি কোনোবাই লৈ যায় তেতিয়াহ'লে আপোনাৰ দৰ্জাটো খুলিব পাৰিব। বুজি পাইছে? আৰু যদি আপোনাৰ চাবিটো আপোনাৰ হাতত ছেট থাকে, এই ঘৰৰ দৰ্জা কোনেও খুলিব নোৱাৰে। সেইকাৰণে আপুনি যেতিয়া নেকি গম পাব যে আপোনাৰ চাবি এটা কোনোবাই লৈ গৈছে, লগে লগে সেই তলাটো চেঞ্জ কৰিব লাগিব বা চাবিটো চেঞ্জ কৰিব লাগিব। আচ্ছা, আহক সেইটো বাদ দিয়ক। এতিয়া আপুনি প্ৰথমে এনেকুৱা নাম শ্ব' কৰিব। তাৰপিছত আপুনি কি কৰিব, তলত চাওক লিখা আছে মেনেজ ইউৰ গুগল একাউণ্ট, এটা আপুনি টেপ কৰিব। ইয়াত টেপ কৰাৰ পিছত আপোনাৰ অলপ ৱেইট কৰিব। ইয়াত টেপ কৰাৰ পিছত চাওক এনেকুৱা পেজ এটা খোল খাই যাব। এই পেজটো খোল খোৱাৰ পিছত আপুনি এনেকৈ লাহে লাহে অপশ্যনকেইটা চাব। ইয়াত আছে আপোনাৰ প্ৰথম অপশ্যনটো হোম আছে, তাৰপিছত আছে পাৰ্চনেল ইনফো, তাৰপিছত আছে ডাটা এণ্ড প্ৰাইভেচি, তাৰপিছত আছে চিকিউৰিটি। এই চিকিউৰিটি যিটো অপশ্যন আছে, এই চিকিউৰিটি অপশ্যনটো আপুনি টেপ কৰি দিব। এইটো চিকিউৰিটি অপশ্যনটো টেপ কৰাৰ পিছত আপুনি লাহেকৈ তলত যাব। ইয়াত তলত গৈ পেলাই চাব আপোনাৰ ইয়াত পাছৱৰ্ড বুলি লিখা আছে, আৰু ইয়াত লিখা আছে আপুনি এই লাষ্ট কেতিয়া আপুনি চেঞ্জ কৰিছিলে সেই তাৰিখটো দিয়া আছে। এতিয়া আপুনি লাষ্ট যিটো পাছৱৰ্ড দিয়া আছে, লাষ্ট চেঞ্জ 29 অক্টোবৰ 2022, এইখিনিত আপুনি এটা টেপ দিব। আপোনাৰ মোবাইলত যেতিয়া আপুনি এনেকৈ টেপ দি দিব, তেতিয়া আপোনাৰ আৰু এটা নতুন পেজ খোল খাব। সেই পেজটো আপোনাৰ অলপ অপেক্ষা কৰক, নেটৱৰ্ক প্ৰব্লেম হয়, লাহেকৈ খোল খাই যাব। সামান্য অপেক্ষা কৰক, খোল খাই গ'ল। এতিয়া চাওক ইয়াত লিখা আছে যে আপোনাৰ প্ৰথমে ইয়াত আপোনাৰ আহিব ফিংগাৰপ্ৰিণ্ট, যদি চিম্বলৰ ফিংগাৰপ্ৰিণ্ট, নহ'লে আপোনাৰ পেটাৰ্ণটো যিটো আছে এই লকটো আহিব, এইটো আপুনি মাৰি দিয়ক, এইটো আপোনাৰ খোল খাই যাব। এতিয়া চাওক ইয়াত আহিছে যে মোৰ যিটো জিমেইল আছিল সেই জিমেইলটো ইয়াত কণ্টিনিউ বুলি দিয়া আছে। মই কণ্টিনিউ দি দিলোঁ। আপুনি তাত যদি কণ্টিনিউ দেখায় কণ্টিনিউ দি দিব। আকৌ আপোনাক পাছৱৰ্ড বিচাৰিছে, পাছৱৰ্ডটো আকৌ দি দিব। দিয়াৰ পিছত আপোনাৰ অলপ অপেক্ষা কৰিব, কাৰণ এইটো আপোনাৰ এতিয়া আহিছে আপোনাৰ ডাইৰেক্ট পাছৱৰ্ড চেঞ্জ কৰিব আহিছে। এতিয়া আপুনি ইয়াত কি কৰিব, আপোনাৰ পুৰণা যিটো পাছৱৰ্ড আছে সেইটো নালাগে, পুৰণাটো যিটো পাহৰি গৈছে সেইটো বাদ দিয়ক। আপুনি ইয়াত নতুনকৈ পাছৱৰ্ড এটা ছেভ কৰক। মই আপোনাক এইটো পাছৱৰ্ড দি পেলাই মই দেখাই দি আছোঁ, মই কেনেকৈ চেঞ্জ কৰিম। ইয়াত আপুনি ধৰক মই পাছৱৰ্ডটো মোক দিলোঁ, দিয়াৰ পিছত মই আকৌ ইয়াত কনফাৰ্ম যিটো নিউ পাছৱৰ্ড আছে ইয়াত আপুনি টেপ কৰিব। কনফাৰ্ম নিউ পাছৱৰ্ডত ছেম ওপৰতো যিটো পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো তলতো দিব। দিয়াৰ পিছত আপোনাৰ ইয়াত যিটো চেঞ্জ পাছৱৰ্ড আছে, সেই চেঞ্জ পাছৱৰ্ডটো টেপ কৰি দিব। আপোনাৰ পাছৱৰ্ডটো সম্পূৰ্ণ আপুনি চেঞ্জ হৈ যাব, আৰু আপুনি সেই পাছৱৰ্ডটো মনত ৰাখিব, ক'ৰবাত লিখি থৈ দিব, আপোনাৰ মনত আকৌ নেহেৰাব। এই ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে, কমচে কম আপোনাৰ বন্ধুবৰ্গৰ কাৰণে এটি শ্বেয়াৰ কৰি দিয়ক, আৰু আপুনি ভিডিঅ'টো এটা লাইক কৰি দিয়ক। নতুন থাকিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।